কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মই এটা এটাকৈ আপোনালোকক কৈ যাম। আমাৰ গুৱাহাটীত যিখন বিমানবন্দৰৰ কাষত আমি স্যাটেলাইট সিটি নিৰ্মাণ কৰিব ওলাইছোঁ, তাৰ ল্যান্ড একুইজিশ্যনৰ কাৰণে ভূমি অধিগ্ৰহণৰ কাৰণে ৰাজ্য চৰকাৰে আজি 2100 কোটি টকা অনুমোদন জনায়। সৰ্বমুঠ ল্যান্ড একুইজিশ্যনৰ খৰচ প্ৰায় 4000 কোটি টকা হ'ব আৰু ফাৰ্ষ্ট ফেজ হিচাপে আজি ৰাজ্য চৰকাৰে 2100 কোটি টকা অনুমোদন জনায় আৰু ইতিমধ্যে ৰাইজৰ লগত কথা বতৰা পাতি খুব সুন্দৰভাৱে ভূমি অধিগ্ৰহণৰ কাম আগবাঢ়িছে। আমাৰ এটা আঁচনি আছিলে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। নিৰ্বাচনৰ আগত এই আঁচনিখন আমি আৰম্ভ কৰিছিলোঁ। এই আঁচনিখনৰ জৰিয়তে যিসকল গ্ৰেজুৱেশ্যন পায় কিন্তু পোষ্ট গ্ৰেজুৱেশ্যনৰ নামভৰ্তি কৰা নাই আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বা নিযুত বাবু আঁচনিৰ হিতাধিকাৰী নহয়, তেওঁলোকক আমি মাহত 2500 টকাকৈ এবছৰৰ বাবে দিয়াৰ আমি সিদ্ধান্ত লৈছিলোঁ। ফেব্ৰুৱাৰী মাৰ্চ মাহত তেওঁলোকক আমি এই পুঁজি আগবঢ়াইছিলোঁ। প্ৰায় 48,366 গৰাকী প্ৰাৰ্থীয়ে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পুঁজি লাভ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰৰ পূৰ্ণাংগ বাজেট অধিৱেশন নোহোৱাৰ কাৰণে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখন সাময়িকভাৱে বন্ধ হৈ আছিল। আজি কেবিনেটে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা এই আঁচনিখন পুনৰ আৰম্ভ কৰিবলৈ 118.58 কোটি টকাৰ অনুমোদন জনায়। ইয়াৰ জৰিয়তে 48,366 জন স্নাতক শিক্ষাৰ্থীয়ে মাহে 2500 টকাকৈ সৰ্বমুঠ এবছৰ চৰকাৰৰ পৰা পুঁজি লাভ কৰিব। আঁচনিখনৰ নাম মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰু এই আঁচনিখনৰ বিষয়ে বন্ধ হৈ থকাৰ কাৰণে বহুত যুৱক যুৱতী চিন্তিত হৈ আছিল। আজি কেবিনেটে এই আঁচনিখন ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ বাজেটত চিফ মিনিষ্টাৰ্ছ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট অৰ্থাৎ বিদেশী ভাষা শিকোৱাৰ বাবে আমি এটা স্কিম এনাউন্স কৰিছিলোঁ। কেবিনেটত আজি সিদ্ধান্ত লোৱা হয় যে এজন বিদেশী ভাষা শিকিবৰ কাৰণে আগ্ৰহী যুৱক যুৱতীক আমি 1.5 লাখ টকাৰ এটা স্কলাৰশ্বিপ দিম। প্ৰথম 3 মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে 30,000 টকা পাব। 6 মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে আৰু 30,000 পাব। বিদেশী ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে তেওঁলোকে 40,000 পাব আৰু বিদেশত চাকৰি কৰিবৰ কাৰণে যেতিয়া তেওঁলোকে ভিছা আদি পাব আৰু 50,000 টকা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ আমাৰ যুৱক যুৱতীক বিদেশী ভাষা শিকি বিদেশত চাকৰি কৰাৰ বাবে 1.5 লাখ টকাৰ এটা ছাবচিডি স্কিম, ৰাজ সাহায্যমূলক স্কিম আজি কেবিনেটে অনুমোদন জনায়, যাক CM ফ্লাইট বুলি কোৱা হয়। বৰ্তমান প্ৰায় 150 ছাত্ৰ ছাত্ৰীয়ে বিদেশী ভাষা পঢ়ি আছে বা শিকি আছে। ছেপ্টেম্বৰৰ পৰা এই আঁচনিখন আমি লঞ্চ কৰিম আৰু আমাৰ টাৰ্গেট হ'ব যে এই বছৰ আমি যিমান পাৰোঁ আৰু বেছি যুৱক যুৱতীক বিদেশী ভাষা শিকাৰ কাৰণে আগ্ৰহী কৰি তোলাৰ বাবে আমি আৰু বেছি চেষ্টা কৰিম। আৰু যিহেতু এতিয়া চৰকাৰে 1.5 লাখ টকাকৈ দিব, গতিকে দেউতাক মাকৰো বোজা বহুত কমিব আৰু মই ভাবোঁ আমাৰ বহুত ছাত্ৰ ছাত্ৰী বিদেশী ভাষা শিকাৰ বাবে আগ্ৰহী হ'ব।
আজি আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে তেওঁলোকক এইবাৰ আমি বাজেটত 900 কোটি টকা দিয়াৰ প্ৰস্তাৱ ৰাখিছিলোঁ। তাৰে প্ৰথম ইনষ্টলমেণ্ট হিচাপে BTC-লৈ আজি 450 কোটি টকা মুকলি কৰি দিয়াৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। আমি এইবাৰ বাজেটত কৈছিলোঁ যে আমি ৰাজ্যৰ চাহ খেতিয়কসকল বা টি কোম্পানীৰ কাৰণে এগ্ৰিকালচাৰ ইনকাম টেক্স যিটো 6 বছৰ আমি এক্সেম কৰি থৈছিলোঁ তাক আমি লোৱা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা সংগৃহীত পুঁজি আমি চাহ শ্ৰমিকৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিম। কিন্তু কেবিনেটে আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে কোনো কৃষি আয়কৰ দিব নালাগে তাৰ বাবে 10 লাখ টকা পৰ্যন্ত উপাৰ্জনত শূন্য কৃষিকৰ অৰ্থাৎ 10 লাখ টকা যাৰ বছৰি উপাৰ্জন হ'ব আফটাৰ এক্সপেণ্ডিচাৰ, এইটো নেট ইনকাম বুলি কয়। বিক্ৰী কৰি চাহত যিমান টকা পাব সেইটো নহয়, খৰচ বাদ দিয়াৰ পিছত 10 লাখ টকালৈকে, হয়তো তেওঁৰ বিক্ৰী 50 লাখো হ'ব পাৰে, খৰচ 40 লাখ বাদ দিয়াৰ পিছত 10 লাখ হ'ল বা 11 লাখ হ'ল, 10 লাখ টকালৈকে কোনো তেওঁলোকে কৃষি আয়কৰ দিব নালাগে। তাৰমানে এফেক্টিভলি ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি আয়কৰৰ সীমাৰ পৰা এতিয়াৰ পৰা প্ৰায় বাহিৰত থাকিব। আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে ৰাজ্যত আমি আধাৰ কাৰ্ড ছিনিয়ৰ চিটিজেন মানে 18 বছৰৰ ওপৰ যুৱক যুৱতীক দিয়াটো আমি বন্ধ কৰিছোঁ। কিন্তু চাহ শ্ৰমিকৰ কাৰণে আমি 31 মাৰ্চলৈকে এটা উইণ্ডো খোলা ৰাখিছোঁ। এইবাৰ মই ডিব্ৰুগড় তিনিচুকীয়ালৈকে যাওঁতে মোক বহুতে ক'লে যে বহুত মৰাণ আৰু মটক মানুহেও আধাৰ কাৰ্ড ল'ব পৰা নাছিলে আৰু তেওঁলোকৰ যিহেতু বাংলাদেশ বা বিদেশী বা ইয়াৰ লগত কোনো সম্পৰ্ক নাই, সেইকাৰণে তেওঁলোকৰ ক্ষেত্ৰতো আমি আধাৰ কাৰ্ড লোৱাৰ সময় 31 মাৰ্চলৈকে বঢ়াই দিছোঁ। 18 বছৰৰ ওপৰৰো যি মৰাণ মটক ৰাইজে এতিয়ালৈকে আধাৰ কাৰ্ড লোৱা নাই, 31 মাৰ্চ পৰ্যন্ত তেওঁলোকে আধাৰ কাৰ্ড ল'ব পাৰিব। আমি আমাৰ আগতে এই অৰ্ডাৰটোত অকল টি গাৰ্ডেন আৰু আদিবাসী আছিলে আপ টু 31 মাৰ্চ, তাত এতিয়া আমি মৰাণ আৰু মটককো ইনক্লুড কৰিছোঁ। অৰ্থাৎ মৰাণ মটক ৰাইজেও 31 মাৰ্চলৈকে ছিনিয়ৰ ব্যক্তিয়েও আধাৰ কাৰ্ড লৈ থাকিব পাৰিব। 2-এজন বাদ পৰি আছে, তেওঁলোকে এইটো সুবিধা ল'ব পাৰিব। জাগিৰোডত আজি আমি টাটাক এখন হোটেল বনাবৰ কাৰণে মাটি দিয়া আৰু সেই ক্ষেত্ৰত যিখন লিজ এগ্ৰিমেণ্ট হ'ব সেই লিজ এগ্ৰিমেণ্টখন আমি অনুমোদন জনাইছোঁ। ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেড আৰু AIDCৰ মাজত এগ্ৰিমেণ্ট হ'ব। তাজ গেটৱে নামে এখন জাগিৰোডত 5-ষ্টাৰ হোটেল বনাব, যাতে ছেমি কণ্ডাক্টৰৰ বাবে অহা ব্যক্তিসকলে তাত থাকিব পাৰে বা জাগিৰোডৰ যিটো আমাৰ ইমাৰ্জিং নিড তাক যাতে ফুলফিল কৰিব পাৰে। ইয়াৰ বাবে নতুন মাটি লোৱা নহয়, পুৰণা হিন্দুস্তান পেপাৰ কলৰ মাটিতেই এটা অংশ মাটি তেওঁলোকক দিয়া হৈছে। ইয়াত কোনো নতুন কাৰো পৰা মাটি অধিগ্ৰহণ আদি কৰা নহয়, এক্সিষ্টিং লেণ্ডৰ ভিতৰতে তেওঁলোকক এই কাম দিয়া হৈছে। আমাৰ নামৰূপত এটা 25 মেগাৱাটৰ সোলাৰ প্ৰজেক্ট এটা চলি আছে। আজি কেবিনেটে তাত পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্টখন অনুমোদন কৰে। সেই সোলাৰ আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডে 3 টকা 45 পইচা পাৰ ইউনিটত কিনিব। তাৰ পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্টখন আজি আমি এপ্ৰুভ কৰোঁ আৰু এইটো বেলেগৰ পৰা নহয়, APDCL-এ APGCL-ৰ পৰা কিনিব। অৰ্থাৎ আমাৰ দুইটাই চৰকাৰে চৰকাৰৰ পৰা কিনিব, ইয়াত ব্যক্তিগত প্ৰতিষ্ঠান ইনভলভ নাই। আমাৰ ষ্টেটত আমাৰ নিজৰ 6টা কমিউনিটি OBC হিচাপে আছে, যিটো চেণ্ট্ৰেলত নাই। যেনে বিষ্ণুপ্ৰিয়া মণিপুৰী কমিউনিটি, এইটো চেণ্ট্ৰেল OBC লিষ্টত নাই, ষ্টেট OBC লিষ্টত আছে। তেওঁলোকে নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট নোপোৱাৰ কাৰণে এইবাৰ এডমিশ্যন আদিত খুব ক্ষতি হৈছিলে।
কেবিনেটে আজি ষ্টেট OBCক নন ক্ৰিমিলেয়াৰ চাৰ্টিফিকেট দিয়াৰ SOPখন মঞ্জুৰি দিয়ে ইয়াৰ ফলত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰীকে ধৰি কেইবাটাও ষ্টেট OBC উপকৃত হ'ব বিশেষকৈ মেডিকেল ইঞ্জিনিয়াৰিং এডমিশনৰ আগতে ই এটা বিশেষ সহায়ক হ'ব সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি এটা নতুন সিদ্ধান্ত ল'বলগীয়া হৈছে আগতে যেতিয়া আমি চৰকাৰী চাকৰি দিওঁ পুলিচ ভেৰিফিকেশ্যনটো আমি বন্ধ কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে তেওঁলোকে কেছ নাই বুলি এখন এফিডেভিট দিলে আমি তাক মানি ল'ম এতিয়া সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছে যে চাকৰি দিওঁতে PVRখন খুজিব নালাগে কিন্তু চাকৰি পোৱাৰ 6 মাহৰ ভিতৰত PVRখন দিব লাগিব আৰু তেতিয়ালৈকে চাকৰিটো প্ৰভিজনেল হৈ থাকিব গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি সিদ্ধান্ত লৈছোঁ যে চাকৰি আমি উইদাউট পুলিচ ভেৰিফিকেশ্যন দিম আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব ক্লিয়াৰ পুলিচ ভেৰিফিকেশ্যন আহিলে 6 মাহ পিছত হি ৰেগুলাৰ হ'ব আৰু 6 মাহত যদি পুলিচে কোনো ভেৰিফিকেশ্যন নপঠিয়ায় তেতিয়া নিজে সি চাকৰিটো ৰেগুলাৰাইজ হৈ যাব তাৰমানে পুলিচৰ পিছত দৌৰি থাকিব নালাগে যদি 6 মাহত পুলিচে নপঠায় তেতিয়ালে চাকৰিটো নিজে নিজে ৰেগুলাৰ হ'ব আৰু যদি পুলিচে ভাবে কিবা বেড ৰিমাৰ্কস আছে এটো পুলিচৰে দায়িত্ব হ'ব যাতে 6 মাহৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যনখন পঠিয়াই দিয়ে আমাৰ আপোনালোকে জানে যে MG এনৰেগাৰ স্থানত আমি VV জিৰামজি বুলি যিখন নতুন স্কিম তাক আমি লঞ্চ কৰিছিলোঁ আৰু 16 ফাইনেন্স কমিশন আৰু VV জিৰামজি এই দুইখন আঁচনি লগালে আমি ৰাজ্যত অহা 5 বছৰত বহুত টকা গাঁও পঞ্চায়ত লেভেলত খৰচ কৰিব পাৰিম কিন্তু পঞ্চায়ত বিলাকে জুনে যেনেকে পাৰে তেনেকে স্কিম লোৱা কাৰণে মানুহে ৰিজাল্টটো নেদেখে সেই কাৰণে আজি আমি কেইটামান কাম ফিক্স কৰি দিছো যে পঞ্চায়তে এইকেইটাই কাম কৰিব বেলেগ কাম নকৰে এটা আমি কাম দিছো যে ইন্টাৰলকিং পেভাৰ ব্লক ৰাস্তা বনাব পাৰিব দ্বিতীয়তে কাম কৰিব দিছো যে মহিলাসকলৰ ব্যৱহাৰৰ উপযোগী ৰুৰেল বজাৰ বা মাৰ্কেট বা হাট বনাব পাৰিব 3 নম্বৰ স্কুলৰ বাউণ্ডাৰী ৱাল বনাব পাৰিব 4 নম্বৰ শ্মশান বনাব পাৰিব 5 নম্বৰ জিম বা ৱেলনেছ চেণ্টাৰ বনাব পাৰিব মুখ্যতঃ এইকেইটা কাম কিন্তু ইয়াৰ কামৰ বাহিৰত যদি কিবা কাম কৰিব খোজে তেতিয়ালে পঞ্চায়তখনে চৰকাৰৰ পৰা আগতীয়াকৈ অনুমোদন ল'ব আৰু অনুমোদন ডিচিয়ে দিব পাৰিব একেবাৰে দিছপুৰলৈ আহিব নালাগে যদি ইয়াৰ বাহিৰত কিবা কাম কৰিব খোজে কেবিনেটত এইকেইটা আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে বানপানীৰ ওপৰত কেবিনেটত পৰ্যালোচনা হয় অহাকালি মই এখন প্ৰেছ কনফাৰেন্স কৰিম শেহতীয়া বান পৰিস্থিতিৰ ওপৰত গতিকে সেই ক্ষেত্ৰত আজি আমি ক'ব খোজা নাই অহাকালি বান পৰিস্থিতিৰ ওপৰত আমি আলোচনা কৰিম আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে Sir, Jagirod Semiconductor will have a Taj Hotel. So could you please let us know about that? In Jagirod, Government of Assam is developing a ecosystem surrounding the semiconductor plant. So, as a part of our initiative to develop ecosystem, today we have approved lease agreement between government and Indian Hotel Corporation Limited to set up a Taj gateway in Jagirod. So this will essentially help us in promoting ecosystem for semiconductor project. What does it? গুৱাহাটী ৰিলেটেড কথা সুধিব পাৰোঁ গুৱাহাটীত মানে এতিয়া দেখিবলৈ পোৱা গৈছে যে যিসমূহ ৰাস্তা বিশেষকৈ ৰাস্তাবিলাক বিধ্বস্ত আৰু পূজাৰ আগে আগে বনাব লাগিব প্ৰত্যেক বছৰে আমি এইটো কৰোঁ যে ছেপ্টেম্বৰলৈকে বানপানীৰ ষ্টেজটো পাৰ হোৱাৰ পিছত পূজাৰ আগতে আমি গুৱাহাটীৰ বুলি নহয় অসমৰ শিলচৰ গুৱাহাটী বানেজ গড়কা যিবিলাক চিটি হয় এবাৰ শিৱসাগৰ অলপ ৰাস্তাবোৰ পূজাৰ আগতে ঠিক কৰিব লাগিব
সেইটো প্ৰত্যেক বছৰে আমি কৰোঁ, এইবাৰো কৰিব লাগিব। Sir, in social media, we have seen that you are regularly visiting Jubin Khetra. So, is there any government update, like what kind of? The project is on. I normally visit every site where some projects is going on. So yesterday I visited our Science City and Jubin Khetra. Both are ongoing projects, and these projects are being done by PWD department. And as I am looking after PWD department, so I regularly keep visiting projects which are undergoing. ঠিক আছে, হ'ব।